আজিকালি কত অলবাই নৰে ভিক্ষাৰীৰ উৎপাতত পালে ভিক্ষাৰী অলবাই নৰে 10 টকা দগে মই আকো খাবাই বনাই কিবা খাবা দক আজি কাৰোবাক সহায় কৰিব পৰা আছিল অলপ ওলাই যাওঁ ৰ দাদা 5 টকা দগে 10 টকা দগে দাদা কিবা খাবা বনাই দকচোন কিবা খাবা দক এখন লাগব নেকি পাই কি আনিমে বেছি ভিক্ষাৰী এলি গম পালা হয় এইটো লোৱা এইটো দি কিবা খাবা মানুহ মাক চিনবাই নৰি যিয়ে নহওক কিবা এটা খায়ে উঠে আজি যি কাটা খায় কৰিব পাৰিলো দৰে মানুহ কেনাই কৰিব লাগে কেনাই পইচা তাই সহায় কৰি কি পালিয়ে সেন্দক সহায় কৰা আৰু পানীত পইচা ওলা একে কথা তই যি বুলিয়ে নাভাবা কিয়া মই কিন্তু সেনাহান মানুহক সহায় কৰি ভাল পাওঁ এতিয়া মই যাওঁ দে মোৰ নাম শ্ৰী ঋতিকা শৰ্মা নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতিষমান জ্যোতি শৰ্মা নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতিষমান শৰ্মা আমাৰ ভিডিঅ'বোৰ আপোনালোকে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নমস্কাৰ মোৰ নাম শ্ৰী গৌৰীৰেখী ভৰত দাস আৰু আজি মানে ইহঁতে এটা বাস্তৱ সমাজত ঘটি থকা কাহিনী এটা আপোনালোকে আগবঢ়াইছে আমাৰ যিখিনি ভুল হৈছে এই কাহিনীটো সেইখিনি আপোনালোকে শুধৰাই দিব ধন্যবাদ